২৯ আগষ্টৰ দিনটো ভাৰতবৰ্ষত নেশ্যনেল স্পৰ্টছ ডে ৰূপে উদযাপন কৰা হয়। তোমালোকে বাৰু জানানে এই দিনটো কাৰ সোঁৱৰণত উদযাপন কৰা হয়? এই দিনটো হকীৰ কিংবদন্তি মেজৰ ধ্যান চান্দৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি নেশ্যনেল স্পৰ্টছ ডে ৰূপে উদযাপন কৰা হয়। তোমালোকে মেজৰ ধ্যান চান্দৰ নাম শুনিছানে? ক্ৰিকেটত যিদৰে ডোনাল্ড ব্ৰেডমেনৰ নাম লোৱা হয়, ফুটবলত পেলেৰ, ঠিক সেইদৰে হকীত লোৱা হয় মেজৰ ধ্যান চান্দৰ নাম। ফিল্ডত দেখুওৱা অসামান্য দক্ষতাৰ বাবে তেওঁক আমি হকীৰ যাদুকৰ ৰূপেও জানো। আহাচোন আজি আমি এইজন মহান খেলুৱৈৰ বিষয়ে কিছু কথা জানো। ধ্যান চান্দৰ জন্ম হৈছিল 1905 চনৰ 29 আগষ্টৰ দিনা উত্তৰ প্ৰদেশৰ এলাহাবাদত। তেওঁৰ মাক আছিল শাৰদা সিং। পিতৃ সোমেশ্বৰ দত্ত সিঙে সেনাবাহিনীত কাম কৰিছিল। তেওঁৰ ভাতৃ ৰূপ সিঙেও হকী খেলিছিল আৰু ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। নামবোৰ দেখি তোমালোকে হয়তো ভাবিছা, ধ্যান চান্দ কিয়, তেওঁতো ধ্যান সিং হ'ব লাগিছিল। ঠিকেই, সৰুতে তেওঁৰ নাম ধ্যান সিঙেই আছিল। কিন্তু পিছলৈ এনেকুৱা এটা ঘটনা ঘটিছিল যাৰ বাবে তেওঁক সকলোৱে ধ্যান চান্দ ৰূপে চিনি পাইছিল। সেই বিষয়ে ক'ম। সৰুকালত ধ্যান সিং কিন্তু খেলা ধূলাৰ প্ৰতি বৰ আগ্ৰহী নাছিল। মল্লযুদ্ধ ভাল পাইছিল আৰু অলপ অচৰপ হকী খেলিছিল। 1922 চনত মাত্ৰ 16 বছৰ বয়সত তেওঁ সেনাবাহিনীত ভৰ্তি হৈছিল। পাঞ্জাৱ ৰেজিমেণ্টত কৰ্মজীৱন আৰম্ভ কৰোঁতেই তেওঁৰ হকীৰ প্ৰতি আগ্ৰহ বাঢ়িছিল। সেই সময়ত তেওঁ সুবেদাৰ মেজৰ ভালে তিৱাৰীৰ সান্নিধ্যলৈ আহে আৰু হকী সম্পৰ্কীয় তাত্ত্বিক কথাবোৰ তেওঁৰ পৰা শিকি পেলায়। পংকজ গুপ্তাক ধ্যান চান্দৰ প্ৰথম কোচ ৰূপে গণ্য কৰা হয়। ধ্যান চান্দৰ খেলাত মুগ্ধ হৈ পংকজ গুপ্তাই এদিন সমজুৱাভাৱে ভৱিষ্যৎবাণী কৰি পেলাইছিল যে এই ল'ৰাটো এদিন বিশ্ব হকীত জোন অৰ্থাৎ চান্দ হৈ জিলিকিব। তাৰ পিছৰে পৰা প্ৰথমতে তেওঁৰ সহখেলুৱৈসকলে আৰু তাৰ পাছত অন্যান্যসকলেও তেওঁক ধ্যান চান্দ বুলি মাতিবলৈ ল'লে। অৱশেষত বিশ্ববাসীৰ ওচৰত তেওঁ ধ্যান চান্দ ৰূপে পৰিচিত হৈ পৰিল। এতিয়া গম পালানে ধ্যান সিং কিদৰে ধ্যান চান্দ হ'ল? যি কি নহওক, ইয়াৰ পাছত 1926 চনত ধ্যান চান্দে ভাৰতীয় সেনাবাহিনীৰ হৈ এখন টুৰ্ণামেণ্টত ভাগ ল'বলৈ নিউজিলেণ্ডলৈ যায়। সেই টুৰ্ণামেণ্টত ভাৰতীয় দলটোৱে খেলা 21খন খেলৰ 18খনতেই জয়ী হ'বলৈ সক্ষম হয়। তেওঁলোকে কৰা 192টা গ'লৰ 100টা গ'লেই আহিছিল ধ্যান চান্দৰ ষ্টিকৰ পৰা। এখন মেটছত তেওঁ 10টা পৰ্যন্ত গ'ল কৰিছিল। এই টুৰ্ণামেণ্টত দেখুওৱা দক্ষতাৰ বাবে ধ্যান চান্দক সেনাবাহিনীত লেঞ্চ নায়কলৈ পদোন্নতি দিয়া হৈছিল। অলিম্পিকৰ হকীত আজিও ধ্যান চান্দ আৰু তেওঁৰ অসামান্য ক্ৰীড়া নৈপুণ্য এক অবিস্মৰণীয় অধ্যায়। অলিম্পিকৰ হকীত ক্ৰমশ 3বাৰ স্বৰ্ণজয়ী ভাৰতীয় দলটোৰ সদস্য আছিল ধ্যান চান্দ। ভাৰতে 1928 চনত আমষ্টাৰডামত, 1932 চনত লছ এঞ্জেলছত আৰু 1936 চনত বাৰ্লিন অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিছিল। বাৰ্লিন অলিম্পিকত তেওঁ ভাৰতীয় হকী দলটোক নেতৃত্ব দিছিল। তোমালোকে হিটলাৰৰ নাম নিশ্চয় শুনিছা, নহয়নে? বাৰ্লিন অলিম্পিকৰ ফাইনেলত যেতিয়া ঘৰুৱা দেশ জাৰ্মানীয়ে ভাৰতৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত নামিছিল, হিটলাৰে ষ্টেডিয়ামত উপস্থিত থাকি ঘৰুৱা দলটোৰ মনোবল বঢ়াবলৈ পাৰ্যমানে চেষ্টা কৰিছিল। যিকোনো প্ৰকাৰে তেওঁ জিকিব বিচাৰিছিল, কিন্তু সেয়া সম্ভৱ হোৱা নাছিল। 1-8 গ'লৰ বৃহৎ ব্যৱধানত জাৰ্মানী ভাৰতৰ হাতত পৰাজিত হৈছিল। সেই খেলত ধ্যান চান্দে অকলেই 6টা গ'ল কৰিছিল। মেডেল প্ৰদান কৰাৰ পিছত হিটলাৰে ধ্যান চান্দক অকলে মাতি আনি এটা প্ৰস্তাৱ দিছিল। তোমালোকে জানানে কি আছিল হিটলাৰৰ সেই প্ৰস্তাৱটো? হিটলাৰে প্ৰথমতে ধ্যান চান্দৰ খেলৰ প্ৰশংসা কৰি কৈছিল যে তোমাৰ দৰে খেলুৱৈ মই জীৱনত দেখা নাই। তাৰপিছত তেওঁ সুধিছিল, হকী খেলাৰ বাদে তুমি কি কৰা? ধ্যান চান্দে উত্তৰ দিছিল যে তেওঁ ভাৰতীয় সেনাবাহিনীত লেঞ্চ নায়ক হিচাপে কৰ্মনিৰ্বাহ কৰি আছে। হিটলাৰে তেতিয়া প্ৰস্তাৱ দিছিল, তুমি জাৰ্মানীলৈ গুচি আহা, তোমাক মই ফিল্ড মাৰ্শ্বেল বনাই দিম। অলপ সময়ৰ কাৰণে অপ্ৰস্তুত হৈ ধ্যান চান্দে উত্তৰ দিছিল, ক্ষমা কৰিব মহাশয়, ভাৰত মোৰ জন্মভূমি, সেই দেশ এৰি মই আন কলৈকো যাব নোৱাৰোঁ। এই উত্তৰত প্ৰতিফলিত হোৱা দেশপ্ৰেমবোধ দেখি হিটলাৰ যথেষ্ট প্ৰভাৱিত হৈছিল আৰু সন্মান সহকাৰে তেওঁক বিদায় দিছিল। হকীৰ যাদুকৰ ধ্যান চান্দে 1926 চনৰ পৰা 1949 চনলৈকে সুদীৰ্ঘ 23 বছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত
তেওঁৰ অনন্য ক্ৰীড়াশৈলীৰে বিশ্ববাসীক মোহাচ্ছন্ন কৰি ৰাখিছিল। এই সময়ছোৱাত ধ্যানচাঁদৰ আত্মজীৱনী গ'লৰ অনুসৰি তেওঁ সৰ্বমুঠ 185খন মেটছত অংশগ্ৰহণ কৰি 570টা গ'ল কৰিবলৈ সক্ষম হৈছিল। খেল আৰু কৰ্মৰ পৰা অব্যাহতি লৈ তেওঁ এজন কোচ ৰূপে দীৰ্ঘ সময় ধৰি দেশৰ সেৱা আগবঢ়াইছিল। তেওঁৰ ক্ৰীড়া প্ৰতিভাক সন্মান জনাই পদ্মভূষণ উপাধিৰে বিভূষিত কৰা হৈছিল। 1979 চনৰ 3 ডিচেম্বৰ তাৰিখে এইজনা মহান খেলুৱৈৰ দেহাৱসান ঘটে। পূৰ্বতে উল্লেখ কৰাৰ দৰে ভাৰত চৰকাৰে তেওঁৰ স্মৃতিত 29 আগষ্টৰ দিনটোত নেশ্যনেল স্পৰ্টছ ডে ৰূপে উদযাপন কৰি বছৰটোৰ শ্ৰেষ্ঠ খেলুৱৈজনক ধ্যানচাঁদ খেল ৰত্ন বঁটা প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে। সামৰাৰ আগতে তেওঁৰ ক্ৰীড়া জীৱনৰ দুটামান অকল্পনীয় অথচ সত্য কাহিনী তোমালোকক ক'ব বিচাৰিছোঁ। হয়তো তোমালোকে ভাল পাবা। এই যে আমি তেওঁক হকীৰ যাদুকৰ বুলি কওঁ, সেইটো পৃথিৱীৰ সকলোৱে বিশ্বাস কৰিছিল। এনেইতো পৰীক্ষা হৈয়ে থাকে, কিন্তু এবাৰ তেওঁ ব্যৱহাৰ কৰা হকী ষ্টিকডাল ভাঙি চোৱা হৈছিল কেনেবাকৈ ক'ৰবাত মেগনেট লাগি আছে নেকি সেইটো চাবলৈ। এনে অবিশ্বাস্য আছিল তেওঁৰ ষ্টিকৱৰ্ক। এবাৰ আকৌ কেইবাবাৰো গ'ললৈ শ্বট লৈ গ'ল কৰিব নোৱাৰা ধ্যানচাঁদে ৰেফাৰীক গ'ল পোষ্টটো জুখি চাবলৈ কাটৰ অনুৰোধ কৰিছিল। তেওঁৰ মতে সেইটো ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডতকৈ যথেষ্ট সৰু আছিল। জুখি চোৱাত ধ্যানচাঁদ সত্য প্ৰমাণিত হৈছিল। সেয়া আছিল মেজৰ ধ্যানচাঁদৰ গেম নলেজ। ক্ৰিকেটৰ প্ৰবাদ পুৰুষ জন ব্ৰেডমেনে এবাৰ ধ্যানচাঁদৰ খেল চাই কৈছিল যে এজন ভাল বেটছমেনৰ বাবে ৰান লোৱাটো যিমান সহজ, ধ্যানচাঁদৰ বাবে গ'ল কৰাটো সিমান সহজ। এতিয়া বুজি পালানে খেলুৱৈ হিচাপে তেওঁ কিমান অসাধাৰণ আছিল? এইজনা অসাধাৰণ খেলুৱৈলৈ নেশ্যনেল স্পৰ্টছ ডেৰ প্ৰাক্ষণত কেম্পাছৰ তৰফৰ পৰা নিবেদন কৰিলোঁ গভীৰ শ্ৰদ্ধাঞ্জলি।